Good morning. Excuse me, sir. May I come in? Coming. তুমি ইয়াত কি কৰি আছা কেলা? বহি আছো দেখা নাই নেকি কেলা তই বহ হ'ব কেলা লেভেল ফালিব নালাগে তোৰ কাৰণে এই ডিআৰ কলেজত এডমিশ্যন লৈছোঁ তোৰ নামটোৱে সোধা নাই নহয় নকওঁ কেলা। হোৱাটছআপ নম্বৰ দিবি নেকি হাই হেল্ল' বুলি মেছেজ কৰিম মোৰ হোৱাটছআপ নাই। ইয়াতে হাই হেল্ল' নমস্কাৰ কৰি ল কেলা। হ'ল? হাতত কাৰেণ্ট ঝাটকা লাগি গ'ল বে আকৌ চুই দিয়া না মোক আপোন আপোন লাগিব ঐ হিৰ' ইয়াত দীপলিনাৰ গান গাব আহিছনে পঢ়িব আহিছ হ'ব কেলা ছাৰে দীপলিনাৰ গান বুলি কেনেকৈ গম পালে নিশ্চয় ছাৰ দীপলিনাৰ ফেন হয় ঐ হিৰ' তাই মোৰ এক্স আছিল হ'ব কেলা কিমান লেভেল নামাৰে ছাৰক তেনেকৈ কয় নেকি কেলা? ছাৰে নিজৰ কাম কৰি আছে ময়ো নিজৰ কাম কৰি আছোঁ হয়নে নহয় বাইদেউ মোৰ তোমাক বহুত ভাল লাগে আই লাভ ইউ ক'ব মন গৈছে কওঁ নেকি চুপ থাক কেলা। হিৰ' প্ৰেম কৰি পাইছ নে ক্লাছ কৰি পাইছ শুনিছ কেলা ইয়াৰ কথা সি নিজে পাঁচজনী দুজনীৰ লগত কৃষ্ণলীলা কৰি ফুৰে সি আকৌ আমাক কয় ঐ বান্দৰ তেনেকৈ ছাৰক নকয় ঐ বাংলাদেশী তহঁতৰ লুংগী অসমত মেখেলা কয় ঐ হিৰ' তই কলেজত কি ঘণ্টা কৰিব এটেণ্ডেঞ্চটো দিব আহোঁ আৰু এইক পতাই আছোঁ পতাই নাই কেলা তই এনেকৈ প্ৰফেচাৰক যি টি কথা শুনাই ভাল কাম কৰা নাই কিন্তু আৰু কি আপোনালোকে এগাল এছাইনমেণ্ট দি তাত নম্বৰ কম দিয়াটো ভাল কাম কৰিছে নেকি আৰু এটেণ্ডেঞ্চৰ নামত NCDC লগাই এক্সাম দিব নিদিয়াটো ভাল কাম কৰিছে নেকি অঁ কেলা কলেজ আহোঁ কিন্তু ক্লাছ নকৰোঁ সেই বৰিং ক্লাছবোৰ কৰাতকৈ ঘৰত শুই থকাই ভাল কেলা কমচে কম শান্তিতটো শুব পাৰোঁ আমি লাচিতৰ দেশৰ মানুহ আছে মাথা খটোৱা নাই খটালে মাথা কোনো প্ৰফেচাৰৰ ৰক্ষা নাই তালি নবজাওঁ নেকি তহঁত বজা তই ঐ ক'ত যাওঁ তই ঘৰ যাওঁ হাগিব লাগিছে কেলা বিৰাট জোৰকে মিছা কিয় কওঁ বিদ্যা কচম বিৰাট জোৰকৈ হাগা লাগিছে নহ'লে ইয়াতে ওলাই যাব কেলা। ঐ তহঁতৰ কাৰোবাৰ হাগা লাগিছে যদি যাব পাৰ ঐ ছোৱালী ইমান স্পীডত গৈ আছোঁ যে পূৰা হাগা লাগিছে নি তোৰ? কি? অঁ পূৰা হাগা লাগিছে তাতে তোৰ কি হ'ল কেলা? তোৰ মুখত হাগিব লাগে নেকি সেইটো ক কেলা? তোৰ কাৰণে মই চৰকাৰী লেটিং এটা বনাই থৈছোঁ পাগলি আৰু আমাৰ বাহনীখন আছে তাতে হাগিব পাৰিবি তই